হেল্ল' দোস্ত নমস্কাৰ আজি আপোনালোকক মই দেখাম আপোনালোকৰ নতুন OBC কেনেকৈ আপোনাৰ নতুন ডিজিটেল OBCখন আনিব পাৰে বনাব পাৰে নিজে মোবাইলতে বনাব পাৰিব নহলেও আপোনাৰ লেপটপত বনাব পাৰিব আপোনাৰ এই ডিস্ট্ৰিক্টটো আপোনাৰ লগইন হৈ ল'ব লাগিব এই ডিস্ট্ৰিক্টটো লগইন কৰি ল'ব লাগিব প্ৰথমতে আপোনাৰ এই ডিস্ট্ৰিক্টৰ আইডি এটা বনাই ল'ব এই ডিস্ট্ৰিক্টৰ আইডিটো থাকিলে এই ডিস্ট্ৰিক্টত লগইন হৈ পিনি আপোনালোকে ইয়াত লগইন হৈ ল'ব লগইন হোৱাৰ পাছত এই সাইটটো অকমান স্লো হয় মানে সাৰ্ভাৰ ডাউনৰ কাৰণে হৈছে এইটো প্ৰবলেম আপোনালোকে কৰোঁতে অকমান চাই লওক বাৰু ইয়াত আপোনাৰ সিলেক্ট কৰিব কাষ্ট সাৰ্টিফিকেট বুলি ক'লে আহি যাব ইয়াত অপচনটো ইয়াত গৈ ইয়াত অনলাইনত সাবমিট কৰি দিব এপ্লাই অনলাইনত ক্লিক কৰিব সাবমিট অনলাইনত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত আপোনাৰ ফৰ্মখন আপলোড হৈ যাব তাৰপৰা আপোনাৰ ফৰ্মখন অসমীয়াত কৰি ল'ব আছামিজ কৰি দিব নহলে আপোনালোকৰ মানে বেলেগ এটা ভাষাত আহিব ইংলিছত আহিব অসমীয়াত কৰি ল'ব আপোনাৰ কি হয় OBC ST যি হয় আৰু তাত সিলেক্ট কৰিব তাৰপৰা আপোনাৰ নামটো সিলেক্ট কৰিব নামটো মানে ইয়াত বহাই দিব আৰু আপোনাক কোনটো নামত কৰে কাৰ নামত কৰে তেখেতৰ নামটো ইয়াত ফিলআপ কৰিব তাৰপৰা তলত আপোনাৰ জেন্ডাৰটো সিলেক্ট কৰি দিব কি হয় মাইকী নে মতা হয় তাৰপৰা আপোনাৰ মোবাইল নম্বৰটো ইয়াত মোবাইল নম্বৰটো ফিলআপ কৰি দিব মোবাইল নম্বৰটো মানে মোবাইল নম্বৰটো বিচাৰে মোবাইল নম্বৰ দিব লাগিব আপোনাৰ ইয়াত পান কাৰ্ড বা আধাৰ কাৰ্ড যিকোনো বিচাৰে আৰু দি দিলেও হ'ল আপোনাৰ ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো সিলেক্ট কৰিব ডেট অফ বাৰ্থটো ইয়াত কিমান হয় চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক কমেণ্ট কৰি জনাব আৰু অনলাইনত যেনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ বিচাৰে আপুনি কমেণ্ট কৰি জনাব মই আপোনালোকক আপলোড কৰি দিম ইয়াত আপুনি সিলেক্ট কৰি ল'ব ডেট অফ বাৰ্থটো আৰু চনটো মানে তাৰপিছত ইয়াত ক্লিক কৰিব আপুনি আহোম হয় কি হয় আহোম বুলি সিলেক্ট কৰিব মই আহোম কৈছোঁ তাৰপৰা দেউতাকৰ নামটো ইয়াত ফিলআপ কৰিব দেউতাকৰ নামটো কি হয় ইয়াৰ তলত আছে আপোনাৰ মাকৰ নামটো ফিলআপ কৰি দিব ইয়াত ফিলআপ কৰি আছোঁ তাৰপৰা ইয়াত আকৌ আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব কোনটো ডিস্ট্ৰিক্টৰ হয় মহকুমাটো সিলেক্ট কৰি দিব চাৰ্কল অফিচটো সিলেক্ট কৰিব তাত আপোনাৰ চাইবাৰটো স্লো হ'লে বোলে এনেকুৱা হয় 2-3বাৰ এনেকুৱা কৰি থাকিলে বোলে আপোনাৰ আহি যাব ইয়াত চাৰ্কলটো সিলেক্ট কৰিব মৌজাটো সিলেক্ট কৰি দিব কোনটো মৌজা পৰে আপোনালোকৰ আপোনাৰ ভিলেজটো সিলেক্ট কৰি দিব কোনটো ভিলেজৰ হয় আপুনি মানে গাঁওখনৰ নামটো কোনখন গাঁও হয় ৰেভিনিউ ভিলেজটো আপুনি সিলেক্ট কৰিব ইয়াত আৰু কেইটা নাম মানে পুলিচ ষ্টেচনটো কি হয় পুলিচ ষ্টেচন সিলেক্ট কৰি দিব ডাকঘৰটো সিলেক্ট কৰিব কোনটো ডাকঘৰ পৰে আপোনাৰ পোষ্ট অফিচ কোনটো হয় পোষ্ট অফিচ সিলেক্ট কৰিব মই চব ফিলআপ কৰি গৈছোঁ আপোনালোকৰ মুখৰ আগতে তাৰপৰা ইয়াত আকৌ আবেদনকাৰী ফটো কপি মানে যিজনৰ নামত আপুনি আবেদন কৰিব তেখেতৰ ফটো এখন মই ফটো ইয়াত উঠাই থৈছোঁ মই ইয়াত ফটো দি দিম জাতীয় প্ৰমাণপত্ৰ মানে জন্ম তাৰিখ প্ৰমাণপত্ৰ এখন যিকোনো আধাৰ কাৰ্ডটো দিলেই হ'ব আপোনালোকে আধাৰ কাৰ্ড বয়সৰ প্ৰমাণপত্ৰটো আধাৰ কাৰ্ড দিলেও হ'ব কিমান বয়স হয় মানে আবেদনকাৰী পিতৃ জাতি প্ৰমাণপত্ৰ মানে এইকেইটা আপোনাৰ দেউতাকৰ OBCখন দিলে হ'ব দেউতাকৰ নহ'লে যাৰ উলিয়াইছে তাৰ ককাইক ভাইক বাইক ভনীয়েক যিকোনো এজনো দিলেও হ'ব ইয়াত আপোনাৰ যোনখন ফৰ্মখন ফিলআপ কৰিছিলে এখন ফৰ্ম পাব সেই ফৰ্মখন আপোনাৰ ইয়াত আপলোড কৰি দিব লাগিব মই আপলোড কৰি দিছোঁ ইয়াত আপুনি কেইটা পেজ মানে স্ক্ৰীন কৰিলে ইয়াত হিচাপ কৰি ল'ব কেইটা স্ক্ৰীন কৰিছে কেইটা প্ৰিণ্ট কৰিব তাত ভৰাই ইয়াত মানে ফিলআপ কৰি দিব কেইটা প্ৰিণ্ট কৰিছে কেইটা হেৰি কৰিছে ইয়াত মই ফিলআপ কৰি দিছোঁ হিচাপ কৰি লৈছোঁ আৰু কেইটা হয় প্ৰিণ্ট কেইটা কৰিব সেইটো হেৰি কৰি দিব তাৰপৰা কেপচাটো ইয়াত ফিলআপ কৰিব যিধৰণে ইয়াত কেপচাটো দিয়া আছে তেনেকৈ আৰু কেপচাটো ইয়াত ফিলআপ কৰি দিব ফিলআপ কৰি পিনি টিকমাৰ্ক এটা মাৰিবলৈ আহে টিকমাৰ্কটো ক্লিক কৰি দিব টিকমাৰ্ক ক্লিক কৰি পিনি প্ৰিভিউ কৰি ল'ব মই প্ৰিভিউ নকৰোঁ ছাবমিট কৰি দিছোঁ ডাইৰেক্ট ছাবমিট কৰি দিছোঁ ছাবমিট কৰি পিনি আপোনাৰ ইয়াত পে' কৰিবলৈ আহিব 30 টকা পে' কৰি দিব যিকোনো মানে আপোনাৰ গুগল পে' ফোনপে' কাৰ্ড
যেনেকৈ মই ইয়াত পে' কৰি দেখাম ইউ পি আইত সেতি মানে গুগল পে' কৰি দেখাম ইউ পি আইটো মাৰি দিছোঁ মই পে'টিএমত আপোনাৰ ইউ পি আইটো মাৰি পিনি ইয়াত আহি কৰি দিব ভেৰিফাই কৰি পিনি প্ৰচিড কৰিব আপোনাৰ মোবাইলৰ পৰা যিকোনো য'তে কটে মোবাইলত আপোনাৰ অ' টি পি মানে মেছেজটো যাবগৈ ইয়াত সময় দিব 5 মিনিট সময় দিয়ে 5 মিনিটৰ পইচাটো কটোৱাই দিব লাগে 30 টকা পইচা হ'ব আপোনাৰ মোবাইলৰ এপত গৈ পিনি পইচাটো কটোৱাই দিব মোবাইলৰ এপত যাব চাগে মই মোবাইলৰ এপত পইচাটো কটোৱাই দিছোঁ বাৰু হৈ গ'ল পইচা কটোৱা হৈ গ'ল এতিয়া কণ্টিনিউ কৰিব কণ্টিনিউ কৰি ৰিচিপ্টত ওলাব ইয়াত ৰিচিপ্টখন আপোনালোকে প্ৰিণ্ট কৰি দিব প্ৰিণ্ট কৰি থৈ দিব নহ'লেও মানে ইয়াত লিখি থ'ব নম্বৰটো এগ্ৰিকালচাৰ নম্বৰটো লিখি থ'ব নহ'লে প্ৰিণ্ট কৰি দিব প্ৰিণ্ট কৰি পিনি আপোনাৰ যিজন মানুহৰ বনাইছে তেখেতক দি দিব এইটো 10-15 দিনমান লাগিব আহি যাব আপোনাৰ মই প্ৰিণ্ট কৰি দিছোঁ ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু চেনেলটো নতুনকৈ আহিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব থেংক ইউ